মস্তি চেনেলৰ ভিডিঅ'গিলা মিছ কৰিব ইচ্ছা নাই তেতিয়াহ'লে লাইক কৰক আৰু লগতে ছাবস্ক্ৰাইব কৰক আৰু যদি ভিডিঅ'বোৰ সকলোকে আগতীয়াকৈ পাবলৈ বিচাৰে তেতিয়াহ'লে ঘণ্টা বটনটো ভালকৈ টিপি ৰাখক আৰু লগতে সকলোকে চাবলৈ শ্বেয়াৰ কৰি দিয়ক। আজি লগটো যায় না কামত ইও দোৱাই নাপলাক আজি আমক যাই নেবা নাযায় আজি ও দাদা ও আসে তই তোকে রখিসলু আজি হল কাম দেখনি রে নাই যো দেরি হল সাদা আবিনিয়া কলতিয়াই সাদা হামরা সাদা মারবা জানা না তই ওই মুস সাদা আগতে হামা নাকি কেঙ্কা সাদা মারা তই এনকে সাদা মারে বলে সাদা হাঙ্কা নামরে মকল হুন এনকে 31 বিয়া দিবি আরে 32 চাপাত দিবি এই সাদা পেলে ইয়াত টেস্টি আছে বুঝিছা 31 বিয়া 32 চাপার হব মনত থাকি যাব কলতিয়া দাসা শিরো আজি কি বিয়া টাকা লাগবা এন্ডা কাম দে রে সাদা লো কাম লছু সাদা হল মইলে র কলতিয়া আর দাসে কিন্তু কাম না রে আমার গাওর বেলেগ মান নইলিও আমার চলি বলে তো নবুবি হ্যাঁ হ্যাঁ কই আজির দিন তো কি জানা না নাই আজির দিন কি কত বিয়া আছে নাকি ওই দিন আকো হাওয়া নাই কত বিয়ে সি আছে নাকি মানে বিয়ের দিন তো মনত আহে পুরো ন মন রাখি মে বিয়ের চিঠি দেছি বিয়ের দিন তো মন রাখা হাবা পারা আজির দিন তো কি রাখে নাজ না কি আজি আজি জি 15 আগস্ট তই নাজ না নাকি কি হলা তারিখ তো আসি আর যাবো আজির দিন তো ভাড়া ছা দিন আছিল তোর মনত নাই নাকি ওই তে হছিল কি হল 15 আগস্ট আজি 15 আগস্ট না আমি পাৰি গৈছো ভাইয়াত ও 15 আগস্ট মনত কৰচোন সেই মহান ব্যক্তিসকললৈ লৈ কিমান কষ্ট কৰিছিল আমাৰ দেশখন স্বাধীন কৰিবলৈ আজি তাৰিখ ন আজি 15 আগস্ট নাই আমি নাজনো না কাম কৰা মানুহ গমে পোৱা নাই ঐ ভাই ভাবো ৰছো মই দে ভালকে ভাব गुरखा बटालियन है बहादुरों ये लड़ाई और खून खराबा हमारे लिए कोई नई बात नहीं है हाल ही में कश्मीर को हमने खून में रंगे देखा गुरखा पटन का नाम सारी दुनिया में मशहूर है एक मर्तबा हिटलर जैसे सिपाही ने भी कहा था अगर गुरखाओं की पतन मुझे मिल जाती है तो मैं सारी दुनिया पे फतेह पा सकता हूं इसलिए आज आपका ये सीओ ललित राय अपने बाबू सिपाहियों को कारगिल पे फतेह देखना चाहता है कोई शक जय बागोली बटालियन ও ভাই মন পুছলে তে ওই ভাই মনত পুছি আজি মোর বাপরে বা হেলা কথা মন পলি হুসাই দুখ লাগে কাম সাম সব বাদ দিম মই আজি কাম নকৰো যো দাস কাম নকৰো আজি আজি গম পালি নে মানে কি আজি গম পালো যো আজি কাম সাম কেনসেল দিছি মোর দেখ মোর প্রাণ ভারত মহান তেজে তেজে বিয়পিছে তোরে জয় গান মোর দেখ মোর প্রাণ ভারত মহান তেজে তেজে বিয়পিছে তোরে জয় গান কোন হিন্দু কোন খ্রিস্টান কোন হয় মুসলমান ও দেও রবা রবা কত যাও ও স্কুলত নিয়া মানে কত দিলা এ ইংলিশ মিডিয়ামত দিছ ৰবা ইংলিশ মিডিয়াম মানে আমাৰো চকৰা গৰখান নেকি ও না ইয়া স্কুলত যাবা হোৱাট ইজ ইউৰ নেম My name is Tishamani Begum. আজিকালি ন অসমীয়াৰ কি কাম আছে হয় নেকি তে আও দিয়া যাবা 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 স্কুললৈ দেৰি হ'ব আজিকালি মানে কি আৰু ইংৰাজী শিকিলেহে জ্ঞানী ব্যক্তি হয় নেকি আমাৰ নিজৰ মাতৃভূমিৰ যিটো ভাষা সেই ভাষাটোকে আমি আগত নিদি বেলেগৰ ভাষা আমি আগুৱাই ল'বলৈ চেষ্টা কৰি আছোঁ বা উচ্চ শিখৰত স্থান দিছোঁ যিটো জাতিয়ে আমাক আজি ইমান বছৰে চাকৰৰ নিচিনাকৈ উঠা হোৱা কৰিলে আৰু সেই জাতিটোকে আমি বা আমাৰ আজিকালি মানে কি হ'ব আৰু গতিকে আমি সকলোৱে যিমান ব্যক্তি আছোঁ বা নিজৰ নিজৰ যিমান সন্তান আছে
আমি সকলোকে মানে কি নিজৰ মাতৃভাষা শিকাওক আৰু নিজৰ মাতৃভাষাৰ জৰিয়তে জ্ঞান দিব বিচাৰক। ইংৰাজী শিকিলে যে ডক্তৰ ইঞ্জিনিয়াৰ কিবা কিবি ডাঙৰ মানুহ এইবিলাক হ'ব সেইটো কোনো কথা নাইতো। নিজৰ মাতৃভূমিৰ জৰিয়তে আমি ভাল শিক্ষা লওঁ, ভালদৰে আগবাঢ়ি যাবলৈ চেষ্টা কৰোঁ, তেতিয়া মাতৃভূমিৰ লগতে কি মানে দেশখনৰো উন্নতি হ'ব। গতিকে আমি আহক, আমি আজি 15 আগষ্টৰ দিনা দেশক সন্মানাৰ্থে আমি বা জাতীয় পতাকা সন্মানাৰ্থে আমি অলপ শ্ৰদ্ধা কৰোঁ। আহক। सारा जहां देख लिया कहीं भी तेरे जैसा कोई আজিৰ দিনটোৰ বিষয়ে আমি সকলোৱে জানো। আমাৰ বাপুজী মহাত্মা গান্ধীৰ নেতৃত্বত বহুতো মহান ব্যক্তিয়ে আমাৰ এই ভাৰতখন 1947 চনৰ 15 আগষ্ট তাৰিখে ইংৰাজৰ হাতৰ পৰা আমাক স্বাধীনতা দি তেওঁলোকৰ প্ৰাণ ত্যাগ কৰিছিল। যাতে আমি সকলোৱে তেওঁলোকক সন্মান কৰাৰ লগতে আমাৰ জাতীয় পতাকাখনকো সন্মান কৰোঁ, তেতিয়াহে আমাৰ ভাৰতখন উন্নতিৰ পথত আগুৱাই যাবলৈ সক্ষম হ'ব। এইখিনি ক'লো। জয় হিন্দ। जनगण